Hello to all my dear student. This is Bernal Academy. আজি এই ভিডিওটোৰ জৰিয়তে ক্লাছ 2ৰ লেসন 2ৰ বিপদৰ বন্ধু এই লেসনটো তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি ভিডিওটো আৰম্ভ কৰোঁ। লেসনটো আৰম্ভ কৰাৰ আগতে আমি এইখিনি পঢ়ি লওঁ। তোমালোকেও ঘৰতে এইখিনি পঢ়ি মনত ৰাখিবলৈ চেষ্টা কৰিবা। আনন্দ, পত্নী, চিন্তা, সন্মতি, বাসস্থান, বন্ধু, বিশ্বাস, পৰ্বত, ধ্যানমগ্ন, উপস্থিত, উদ্ধাৰ, পাৰ্বতী, শক্তি, বুদ্ধি, খন্তেক, প্ৰভু। এতিয়া আমি লেসনটো আৰম্ভ কৰোঁ। এখন নদীৰ পাৰত এজোপা ডাঙৰ গছ আছিল। সেই গছজোপাৰ খুৰুঙত এটা ফেঁচাই বাস লৈছিল। ইয়াতে কৈছে কি ইয়াতে দেখাই দিছে ছবিখনত এটা গছ এখন নদী আছিল। এই নদীৰ পাৰত এটা গছ আছিল। এই গছটো ডাঙৰ গছ আৰু সেই গছজোপাতে ফেঁচাই বাহ লৈছিল। ইয়াতে ফেঁচাৰ ছবিটো দেখুৱাই দিছে। নদীৰ পাৰৰ গছত ফেঁচাই বাহ লৈছিল। নদীখনত আকৌ এটা হাতীয়ে নিতৌ পানী খাবলৈ আহিছিল। এই হাতীটোৰ কথা কৈছে। এই হাতীটোৱে এই নদীখনত সদায় পানী খাবলৈ আহিছিল। এদিন ৰাতি জোৰকৈ বলা বতাহত গছজোপা হাউলি পৰিল। এদিনাখন ৰাতি জোৰেকৈ বতাহ বলিছিল আৰু সেই গছজোপা হাউলি পৰিছিল। ফেঁচাটোৰ বৰ বিপদ হ'ল। ফেঁচাটোৰ অনুৰোধত পিছদিনা হাতীটোৱে পানী খাবলৈ আহোঁতে গছজোপা আগৰ নিচিনাকৈ থিয় কৰাই দিলে। তেতিয়া গছজোপা যেতিয়া হাউলি পৰিল, কাৰণ সেই গছটোৱে ফেঁচাৰ ঘৰ আছিল, তাতে তেওঁ বসবাস কৰিছিল, সেইকাৰণে ফেঁচাটোৰ বিপদ হৈছিল। কিন্তু পিছদিনা যেতিয়া হাতীটো সেই নদীটোত পানী খাবলৈ আহিছিল, তেতিয়া ফেঁচাটোৱে অনুৰোধ কৰিছিল হাতীটোক যে মোৰ গছজোপা, মই থকা গছজোপা হাউলি গৈছে, তুমি আগৰ দৰে ঠিক কৰি দিয়া। সিদিনাৰ পৰা হাতী আৰু ফেঁচা সুখী হ'ল আৰু সেই দিনাৰ পৰাই যিহেতু হাতীটোৱে ফেঁচাটো সহায় কৰিছিল, তেতিয়াৰ পৰাই দুয়োজনে সুখী হ'ল। দুয়ো আনন্দ মনেৰে থাকিল। দুয়ো আনন্দ মনেৰে তেতিয়াৰ পৰা থাকিবলৈ ল'লে। পিছে এদিন আৰু এটা নতুন বিপদে দেখা দিলে। শিৱৰ পত্নী পাৰ্বতীৰ এটা পোহনীয়া বাঘ আছিল। শিৱৰ পত্নী আমি সকলোৱে জানো ভগৱান শিৱ, তেওঁৰ পত্নীৰ নাম আছিল পাৰ্বতী। তেওঁৰ এটা পোহনীয়া বাঘ আছিল। বাঘটোৱে সপোনত দেখিলে যে সি ফেঁচাৰ সখীয়েক হাতীটোৰ মূৰটো খাই পেলাইছে। তেতিয়া বাঘটোৱে এটা সপোন দেখিছিল যে তাৰ সখী, যিহেতু হাতী ফেঁচা দুয়োজনে পাছত সখী হৈছিল, কিন্তু সেই হাতীটোৰ মূৰটো বাঘে খাই পেলাইছে বুলি সপোনত দেখা পাইছিল। সি সপোনটো বৰ ভাল পালে। বাঘটোৱে সপোনটো চাই বৰ ভাল পালে। হাতীটোৰ মূৰটো খাবলৈ সি শিৱৰ অনুমতি বিচাৰিলে। শিৱৰ পত্নী পাৰ্বতীৰ বাঘ আছিল, সেইকাৰণে এই হাতীটোৰ মূৰটো খাবলৈ বাঘে শিৱৰ অনুমতি ল'ব লগা হৈছিল। তেতিয়া শিৱৰ অনুমতি বিচাৰি বাঘটোৱে গ'ল। শিৱই বিশেষ একো চিন্তা নকৰাকৈ বাঘটোক অনুমতি দিলে। হাতীটো বিচাৰি পাৰ্বতী গোহানিৰ বাঘটো নৈৰ পাৰ পালেহি। হাতীটো পানী খাবলৈ অহালৈকে সি বাট চাই ৰ'ল। তেতিয়া বাঘটোৱে কি কৰিলে, হাতীটোক বিচাৰি বিচাৰি সেই নদীটোৰ পাৰত পালেহি আৰু হাতীটো নাহালৈকে অপেক্ষা কৰি থাকিল। কাৰণ হাতীটো আহিলেহে হাতীটোৰ মূৰটো খাব পাৰিব। সেইকাৰণে বাঘটোৱে নদীৰ পাৰত অপেক্ষা কৰি থাকিল। কিছু সময়ৰ পাছত হাতীটো পানী খাবলৈ আহিল। বাঘে তেতিয়া হাতীক ক'লে যে সি শিৱৰ অনুমতি লৈ তাৰ মূৰটো খাবলৈ আহিছে। অলপ পাছত যেতিয়া বাঘে ৰৈ আছিল নদীৰ পাৰত, তেতিয়া অলপ পাছত হাতীটো আহিল। হাতীটো অহাৰ লগে লগে বাঘটোৱে ক'লে যে তেওঁ শিৱৰ অনুমতি লৈ আহিছে, তেওঁৰ মূৰটো খাব, হাতীৰ মূৰটো। বাঘৰ কথা শুনি হাতীটোৰ বৰ ভয় লাগিল। বাঘটো বাঘেই, তাতে আকৌ শিৱৰ অনুমতি লৈ আহিছে। ভয়তে হাতীটোৰ গাত লৰচৰ কৰাৰো শক্তি নোহোৱাৰ নিচিনা হ'ল। তেতিয়া বাঘৰ কথা শুনি হাতীটোৰ বৰ ভয় খালে আৰু তেওঁ মনে মনে ভাবিব লাগিলে, যিহেতু বাঘটো বাঘে হয়, এনেই ভয় লাগে, তাতকৈ আকৌ শিৱৰ অনুমতি লৈ আহিছে, আজি চাগে মোৰ মূৰটো খাই পেলাব হাতী। এনেকৈ ভাবি ভাবি ভয়তে তেওঁ লৰচৰ কৰিবই নোৱাৰা হ'ল। ইফালে ফেঁচাটোৱে নিজৰ খুৰুঙৰ মুখলৈ সকলো কথা শুনি আছিল। তেতিয়া আকৌ এই কথাবোৰ বাঘে যি হাতীক কৈ আছিল, এই কথাবোৰ ফেঁচাটোৱে খুৰুঙত থিয় হৈ, তেওঁ থাকে যে খুৰুংটোত থিয় হৈ শুনি আছিল। সি এই বিপদৰ পৰা তাৰ বন্ধুক উদ্ধাৰৰ উপায় চিন্তাত লাগিল। কিবা এটা ভাবি সি উৰা মাৰি আহি হাতীটোৰ মূৰৰ ওপৰত বহি বাঘক ক'লে,
তেওঁ তেতিয়া যেহেতু হাতীটো ফেঁচাৰ বন্ধু হয়, সখী হয়, সেইকাৰণে তেওঁ ভাবিব ধৰিলে হাতীটোক কেনেকৈ বচাব পাৰি বাঘটোৰ পৰা। এনেকৈ ভাবি উৰি আহি হাতীটোৰ মূৰৰ ওপৰত বহিলে ফেঁচাটোৱে। তেতিয়া হাতীটোৱে ফেঁচাৰ মূৰৰ ওপৰত বহি ক'লে, তোমাৰ কথা আমি বিশ্বাস কৰা নাই। ভগৱান শিৱই তোমাৰ সপোন সঁচা কৰাৰ বাবে তোমাক অনুমতি দিছে নে নাই সেই কথা আমি ভালদৰে জানি ল'ব লাগিব। যদি শিৱই আমাৰ সকলোৰে আগত সন্মতি দিয়ে তেতিয়াহে তুমি হাতীৰ মূৰটো খাব পাৰিবা। তেতিয়া ফেঁচাটোৱে বুদ্ধি কৰি বাঘটোক ক'লে, তুমি যে হাতীটোৰ মূৰটো খাবা, তুমি যে সপোনত হাতীটোক মূৰটো খোৱা বুলি দেখিছা আৰু শিৱৰ অনুমতি লৈ আহিছা, এইটো কথা আমিনো কেনেকৈ বিশ্বাস কৰিম। এনেকৈ ফেঁচাটোৱে বাঘটোক ক'লে। পিছত ক'লে, যদি শিৱই আমাক কয় তেনেহ'লে নিশ্চয় আমি হাতীৰ মূৰটো তোমাক খাবলৈ দিম বুলি এনেকৈ ফেঁচাটোৱে ক'লে। তেতিয়া ফেঁচাটোৱে এনেকৈ কোৱাৰ পিছত বাঘটোৱে ক'লে, ঠিক আছে। তেতিয়া বাঘটোৱে ক'লে, ঠিক আছে, তিনিও শিৱৰ ওচৰলৈ যাওঁ। আমি ব'লা তিনিওখানে হাতী, বাঘ আৰু ফেঁচাই বাঘৰ ওচৰলৈ যাওঁ বুলি ক'লে বাঘটোৱে ৰং মনেৰে ক'লে। বাঘ, হাতী আৰু ফেঁচাই শিৱৰ বাসস্থান কৈলাশ পৰ্বতলৈ যাত্ৰা কৰিলে। তোমালোকে জানানে শিৱৰ বাসস্থান আমাৰ ক'ত? কৈলাশ পৰ্বতলৈ। হিমালয়ৰ কৈলাশ পৰ্বত হ'ল ভগৱান শিৱৰ বাসস্থান। তাতে বাঘ, হাতী, ফেঁচাই যাত্ৰা আৰম্ভ কৰিলে তালৈ যাব বুলি। উৰি উৰি কৈলাশলৈ গৈ থাকোঁতে ফেঁচাই বুদ্ধি এটা বিচাৰি পালে আৰু তেতিয়া উৰি উৰি ফেঁচাই গৈ আছিল আৰু তেতিয়া তেওঁ এটা বুদ্ধি ওলালে। সকলোৰে আগতে ফেঁচা গৈ কৈলাশত উপস্থিত হ'ল। বাঘ, হাতী আৰু ফেঁচাৰ ভিতৰত ফেঁচাই সকলোতকৈ আগত গৈ কৈলাশত উপস্থিত হৈছিল। কৈলাশ পায়ে সি ধ্যানমগ্ন শিৱৰ ওচৰত চাপিল আৰু কৈলাশ পায়ে শিৱৰ ওচৰত চাপিল আৰু শিৱই তেতিয়া কি কৰি আছিল? ধ্যানমগ্ন হৈ আছিল। মনতে পঙা বুদ্ধিমতে ফেঁচাটোৱে শিৱৰ চৰণৰ ওচৰত শুই পৰাৰ ভাও জুৰিলে। তেতিয়া মনতে কিবা ফেঁচাই বুদ্ধি পকাইছিল আৰু সেই বুদ্ধিমতে তেওঁ শিৱৰ ওচৰত শুই পৰিছিল, চৰণৰ ওচৰত মানে ভৰিৰ ওচৰত। ক্ষন্তেক পিছতে ধ্যানমগ্ন শিৱৰ ধ্যান ভাঙিল। চকু মেলি চায়েই শিৱই ফেঁচাটো শুই থকা দেখিলে। অলপ পাছত কি হ'ল? শিৱৰ ধ্যান ভংগ হ'ল আৰু তেতিয়া দেখা পালে যে শিৱই তেওঁৰ ওচৰত ফেঁচাটোৱে শুই আছে। শিৱই সুধিলে, তোৰ আকৌ কি হ'ল? শিৱই ফেঁচাটোক সুধিলে, তোৰ আকৌ কি হ'ল? খমককৈ টোপনিৰ পৰা সাৰ পোৱা যেন দেখুৱাই ফেঁচাই মূৰ দোৱাই শিৱক ক'লে, প্ৰভু মোক ক্ষমা কৰিব। টোপনিয়ে হেঁচি ধৰিলতহে মই ইয়াত এনেকৈ শুই পৰিলোঁ। টোপনিতে মই এটা সপোনো দেখিলোঁ। তেতিয়া ফেঁচাটোৱে শিৱ এনেকৈ সোধাত ফেঁচাটোৱে ক'লে, প্ৰভু মোক ক্ষমা কৰিব, মোৰ টোপনিত বহুত ধৰিছিল, সেইকাৰণে মই ইয়াতে শুই পৰিলোঁ আৰু শুই থাকোঁতে মই এটা সপোনো দেখা পালোঁ। হাঁহি মাৰি শিৱই সুধিলে, কিনো সপোন দেখিছিলি তই? তেতিয়া শিৱই হাঁহি মাৰি ক'লে, ফেঁচাটোক ক'লে যে তুমি কিনো সপোন দেখিছিলা? কিনো কম গোসাঁই, ক'বলৈ লাজেই লাগে নহয়। সপোনত মই হেনো আই পাৰ্বতীক বিয়া কৰাইছোঁ। মই বাৰু মোৰ সপোনটো সঁচা কৰিব পাৰিমনে? তেনে ফেঁচাটোৱে ক'লে, শিৱক কৈছে যে কিনো কম গোসাঁই, মোৰ লাজে লাগি আছে, কাৰণ মই তেতিয়া ফেঁচাটোৱে সপোনত কি দেখা পাইছিল বুলি কৈছে? আই পাৰ্বতীক বিয়া কৰিছে বুলি সপোনত দেখা পাইছিল। আৰু আই পাৰ্বতী কোন আছিল? শিৱ প্ৰভুৰ পত্নী আছিল। তেতিয়া ফেঁচাই এই কথাখিনি লাজকৈ কৈছিল। শিৱ জাপ মাৰি উঠিল আৰু খঙেৰে ক'লে, নাই নাই নোৱাৰ। শিৱই তেতিয়া জাপ মাৰি উঠিল, কাৰণ ভাইনী পাৰ্বতীৰ কথা কৈছে আৰু সেনেকৈ জাপ মাৰি উঠি খঙেৰে ক'লে যে নাই নাই বিয়া কৰাব নোৱাৰ, ফেঁচাটোক কৈছিল। ঠিক তেতিয়াই তাত উপস্থিত হ'লহি হাতী আৰু বাঘ। আৰু সেই সময়তে তেতিয়া সেই কৈলাশ পৰ্বতত কোনে উপস্থিত হৈছিল? হাতী আৰু বাঘটোৱে উপস্থিত হ'ল। সিহঁতক দেখি ফেঁচাই সুধিলে, কিয় প্ৰভু? বাঘে যদি হাতীৰ মূৰটো খোৱাৰ সপোনটো সঁচা কৰিব পাৰে, মই পাৰ্বতী গোহাঁনীক বিয়া কৰোৱাৰ সপোনটো সঁচা কৰিব নোৱাৰিম কিয়? শিৱই যেতিয়া এনেদৰে ক'লে তেতিয়া ফেঁচাই শিৱক প্ৰশ্ন কৰি ক'লে, কিয় প্ৰভু? যদি বাঘে হাতীটোৰ মূৰটো খোৱাৰ সপোনটো সঁচা কৰিব পাৰে, তেনেহ'লে মই পাৰ্বতী গোহাঁনীক বিয়া কৰাৰ সপোনটো কিয় সঁচা কৰিব নোৱাৰিম? এনেকৈ ফেঁচাটোৱে শিৱক প্ৰশ্ন কৰিলে। তেতিয়াহে শিৱই নিজৰ ভুল বুজি পালে আৰু সেই সময়তে শিৱ প্ৰভুৱে নিজৰ ভুল বুজি পালে। তেতিয়া শিৱই ক'লে যে মোৰ ভুল হৈছিল,
বাঘেও নিজৰ সপোন সঁচা কৰিব নোৱাৰে। শিৱপ্ৰভুৱে নিজৰ ভুল হৈছিল বুলি ক'লে আৰু বাঘেও যে সপোন সঁচা কৰিব নোৱাৰিব বুলি ক'লে। শিৱৰ কথা শুনি হাতী আৰু ফেঁচাৰ বৰ আনন্দ লাগে আৰু এনেদৰে শিৱৰ কথা শুনি ফেঁচা আৰু বাঘৰ আনন্দ লাগিল। ক্ৰিয়াকলাপখিনি আমি বুজি লওঁ এতিয়া আহা। অৰ্থৰ সৈতে চিনাকি হওঁ আহা। খুৰুং মানে ধুন্দা কুটৰ, নিতৌ মানে সদায়, ভাও মানে অভিনয়, চেও পঢ়া আৰু বুজা। এইখিনি পঢ়া আৰু বুজিবলৈ দিছে। ইয়াতে যেনে যুক্তাক্ষৰ ভাঙা তোমালোকে পাবা, এনেদৰে এইখিনি হয়। যুক্তাক্ষৰত যেনেদৰে হয় ন যোগ দ সমান নহয় তেন দ, এনেদৰে এইখিনি হয়। তোমালোকে এইখিনি পঢ়ি মনত ৰাখিবলৈ চেষ্টা কৰিবা। যেনে ন দ নয় তেন দ, তই নয় ন, নয় তই, নয় তেন ত, নয় থয়, নয় ধেন ধ, নয় মই, নয় মেন ম, হয় থয়, হয় তেস্ত, ৰয় বয়, বয়ৰাব্ৰ, থয় দৃষ্টি হয়, থিয়, পয় ৰয়, প্ৰ, হয় বয়, স, গয় নয়, ন, দয় ধয়, দ। এইখিনি দিছে পঢ়া আৰু লিখা। এইখিনি পঢ়িবলৈ দিছে আৰু তোমালোকক লিখিবলৈ দিছে। নয় দেন দ, শুদ্ধ, বুদ্ধ, সন্ত, সাধ্য, বক্তা, অশ্ব, প্ৰাণী, সন্ধি, ভগ্ন, যত্ন, সন্মান, পৰ্বত, কাৰ্বি।